বিটিসি এটা ট্ৰেন্সফাৰ বিটিসিৰ যিমানখিনি আমাৰ বিভাগ আছে সব ট্ৰেন্সফাৰ সাবজেক্ট অসমত কি হৈছে ভাৰতত কি হৈছে আমি ইমান শুনিব লগা কথা নাই সেইবোৰ চাবলগীয়া কথা নাই বিটিসিত থকা 35,84,000 মানুহ ভাৰতীয় নাগৰিক মই ভাৰতীয় নাগৰিক বুলি কৈ আছো যে যিসকল অভাৰতীয় তেওঁলোকৰ কথা মই কোৱা নাই যিসকল ভাৰতীয় নাগৰিক 35,84,000 ভাৰতীয় নাগৰিক 26টা জাতি জনগোষ্ঠী আছে সকলোৱে বিটিসিত সেফ আমাৰ কথাটো হল আপোনাৰ ভাষা সংস্কৃতি ৰীতি-নীতিক ৰক্ষা কৰিবৰ কাৰণে আমি যদি সকলো জাতি জনগোষ্ঠীক মৰ্যাদা দি পেলাই ভিজন ডকুমেন্টছ বনাবলৈ সক্ষম হৈছো আৰু সকলো জাতিৰ সকলো ভাষাটো লৈ পেলাই আমি যদি ডিকশনাৰী বনাব পাৰিছো 1000টা শব্দ 1000টা বাক্যক লৈ পেলাই তেতিয়া আমাৰ ইয়াত ইভেকচনৰ কথা কি কথা আহিব পাৰে সকলো জাতি জনগোষ্ঠী আছে যেতিয়ালৈকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰটো থাকিব আমাৰ ইয়াত ইভেকচনৰ কথা মুখত নললেই হ'ব নহলে মানে পাপ লগা কথা নিচিনা হ'ব আমি প্ৰতিশ্ৰুতি সদায় দি আহিছো আমি যেতিয়া আপুনি এটা কথা চিন্তা কৰক যেতিয়া কেম্পেইন ললাইছে হাগ্ৰামাই কৈছিল প্ৰমোদ বড়ো আহিলে বলে মুছলমানক খেদিব কাটিব হানিব খুচিব কিন্তু আৰু যি এজন দুজন মুছলমানে বাছি থাকিব বড়ো ভাষা ক'ব লাগিব আৰু দখনা পিন্ধিব লাগিব আজি হৈছে নে হাগ্ৰামাৰ দিনত 2019 চনৰ 6 নৱেম্বৰ দিনাখন 1,07,000 মানুহক ইভেকচন কৰিব লাগে মুছলমান ফেমিলিক ইভেকচন কৰি পেলাই খেদিব লাগে বলে অৰ্ডাৰ এটা দিছে সেইটো কিন্তু আমি কৰিবলৈ দিবলৈ তেওঁলোকক সাহস কৰা নাই আমি দিবলৈ কৰা নাই কি দিয়া নাই কিন্তু আমি সকলোৱে ভাৰতীয় নাগৰিক হয় এখেতসকলে যদি ইনক্ৰচ হৈছে বিকল্প ৰাস্তা আমি দিব লাগিব মাটিৰ হলনি মাটি দিব লাগিব ঘৰৰ হলনি ঘৰ দিব লাগিব মৰমৰ হলনি মৰম দিব লাগিব তেতিয়াহে সমস্যাবোৰ সমাধান হ'ব আমাৰ দিনত কোনো পইতে হিন্দু মুছলমান ৰাজনীতি নকৰে আৰু এটা কথা স্পষ্ট আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে মই ক'ব বিচাৰিছো বিটিসিত কোনো প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী আমাৰ ব্যক্তি নাই জাতপাত নাই আমি সকলোৱে প্ৰথম শ্ৰেণীৰ আপুনি হিন্দুৱে হওক বা মুছলমানে হওক বড়োৱে হওক বা নন বড়োৱে হওক ট্ৰাইবেলে হওক বা নন ট্ৰাইবেল হওক আপুনি প্ৰথম শ্ৰেণীৰ ভাৰতীয় নাগৰিক মাননীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত 40টা সমষ্টিত হিতাধিকাৰীসকলৰ লগত সভা আৰু হিতাধিকাৰীসকলৰ অৰ্থ সামাজিক কি কয় আপোনাৰ সজাগতা সভাটো আমি পাতিছো সজাগতা হিতুৰ কাৰণে পাতিছো যে যোৱা হাগ্ৰামাৰ দিনৰ 17 বছৰে আমাৰ বিটিয়াৰবাসী শান্তি ঐক্যতা সমন্বয়ৰে বসবাস কৰিবলৈ সক্ষম হোৱা নাছিলে সমাজৰ মাজত বিশৃংখলতা সৃষ্টি হৈছিল জাতিয়ে জাতি ভেদাভেদ হৈছিল আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমাৰ যি মানে পলিটিক্যাল কনফ্লিক্ট হৈছিল সেইবোৰৰ কাৰণে আমি নৰক যন্ত্ৰণাৰ ভুগি আছিলোঁ আজি সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যোৱা 2020 চনৰ 15 ডিচেম্বৰত আমি চৰকাৰত আহিলোঁ তেতিয়াৰ পৰা শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ আপুনি আপোনাৰ মিডিয়াৰ মাধ্যমেৰে মই এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে আমাৰ চৰকাৰে 26টা জাতি জনগোষ্ঠীক সামৰি পেলাই 35,84,000 যি বিটিয়াৰবাসী আছে ভাৰতীয় নাগৰিক সকলোকে লৈ পেলাই আমি এটা নতুন সমাজ গঢ়িবলৈ সক্ষম হৈছোঁ য'ত প্ৰকৃত গণতন্ত্ৰটো প্ৰতিষ্ঠা কৰিবলৈ আমি সক্ষম হৈছোঁ তাৰ মানে আমি আমি জয় ময় হ'বলৈ সক্ষম হৈছোঁ যাৰ ফলত ইউপিপিএল মাত্ৰ নহয় বিপিএফ মাত্ৰ নহয় আমাৰ অসমৰ যিমানখিনি আঞ্চলিক দল ভাৰতৰ যিমানখিনি আমাৰ নেশ্যনেল পলিটিক্যাল পাৰ্টি তেওঁলোকে আহি পেলাই আজি বিটিসি অঞ্চলত অহা আগন্তুক যি মানে সেপ্টেম্বৰ মাহত কাউন্সিল ইলেকশ্যন হ'ব তাত ভাগ ল'ব বিচাৰিছিল আপুনি এটা কথা চিন্তা কৰি চাওকচোন যেতিয়া আমি এজনে আনজনক দেখা দেখি কৰিবলৈ সক্ষম নহৈছিল মুছলমানসকলে বড়ো অঞ্চলত আহিব নোৱাৰিছিল বড়োসকলে আদিবাসী অঞ্চলত যাব নোৱাৰা অৱস্থা আছিল তেতিয়া কোনো ৰাজনৈতিক পাৰ্টিৰ কোনো নেতাই বিটিসিৰ নামটো মুখত ল'বলৈ ভয় কৰিছিল বা সাহস কৰা নাছিল বা আমাৰ ইয়াত আহি পেলাই মানৱতাৰ খাতিৰত ইয়াৰ অঞ্চলৰ উন্নতিৰ কাৰণে আগবাঢ়ি অহা নাছিল কিন্তু আজি জয় ময় এই অঞ্চলটো এনেকুৱা এটা স্থান অঞ্চল হৈছে যে য'ত শান্তিৰ লগত মানে যেনেকৈ কপৌ ফুলে ফুলি থাকে বা আমি কপৌ ফুলটো 12 মাহে ফুলাবলৈ সক্ষম হৈছোঁ বিটিসি অঞ্চলত গতিকে আমি ওয়েলকাম কৰিছোঁ হাৰা জিকাটো থাকিবই কিন্তু আমি ওয়েলকাম কৰিছোঁ আহক য'ত নেকি গণতন্ত্ৰটো আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ সকলো পাৰ্টি আহক আৰু ইয়াত যোগদান কৰক চিনাকিটো দিয়ক পৃথিৱীৰ মানুহক চিনাকি দিয়ক হয় বিটিসিত সঁচাকৈ প্ৰকৃত গণতন্ত্ৰটো প্ৰতিষ্ঠা হ'ল বুলি
আপুনি কথাটো শুনক 2019 চনৰ 6 নৱেম্বৰ দিনাখন BPFে PIL দিছে PIL মানে কি মই নাজানো আপোনালোকে মোতকৈ বেছি জানিব হাইকোৰ্টত যে 1,07,000 নে 9,000 আছিলে একজেক্ট ফিগাৰটো মই পাহৰিছোঁ 1,00,000তকৈ বেছি মুছলমান ফেমিলিক এটা জাতি কিয় ডাইৰেক্ট নজৰ দিব লাগে যে মুছলমানে কিহৰ শত্ৰু হ'ল যিসকল ইনক্ৰোজাৰ ইয়াত হিন্দু মুছলমানৰ কথা আহিব নোৱাৰে সকলোকে ইনক্ৰোজাৰ সাজিব লাগে কিন্তু এটা জাতিকে ইনক্ৰোজাৰ বুলি কৈ পেলাই যে ইভেকশ্যন কৰিবলৈ তেওঁলোকে আগতে অৰ্ডাৰ দি গ'ল সেইটো দুৰ্ভাগ্যজনক কথা আজি কোনোবাই যদি অৰ্ডাৰ দিছে কোনে অৰ্ডাৰ দিছে সেইটো আপোনালোকে মিডিয়া মোতকৈ বেছি ভালকৈ জানে মই আৰু নকম কিন্তু আমি প্ৰতিশ্ৰুতি দিছোঁ আমি থকালৈকে BTC ইভেকশ্যন নহয় থেংক ইউ